নাই নাই ও মা বিউটিও তেনেখন কিয় কৰিছা বুজাচোন ও মা পকাই পকাই কেলে ঘূৰি ফুৰিছে আপুনি নুবুজো তাৰমানে কমপ্লেইন দিবা দিবে কেলে ভয় খাইছে আপুনি এতিয়া ওৰা এক্স চিএমৰ লগত থকা মানুহ দেই আগতে বিল ক্লিণ্টনেও এবাৰ মোৰ এগেইনষ্টত কমপ্লেইন দিছিল মই তেতিয়াও ভয় কৰা নাছিলো কিন্তু একে বিল ক্লিণ্টন সেইজনাই একে সেইজনৰ কথাহে কয় পেপাৰতো ভালকে ফটো দেখিছেনে নাই উস্তাদি কৰোবাৰ ওৰা উস্তাদি বুলি নকবা দেই কাক কেছ দিয়া দি থাকিবা I don't care. You do? Bro, I don't care, William, bro. ডিউটিলৈ যায় নেকি গা ধুলে ছাৰ ধুলো থেংকছ দে পানী বাল্টি দিয়াৰ বাবে 100 টকা এটা দিবনে ছাৰ 100 টকা আকৌ কিয় কম টাইম লাইন পাতি আপোনাক পানী এক বাল্টি আনি দিছো দিবনে ছাৰ ৰবা ছাৰ মই আপোনাক ডেইলি পানী দি দিম ছাৰ নালাগে দিয়া মই নিজে লম লাইনত কষ্ট নাপাব নাপাওঁ হ'ব দিয়ক আপুনি কেতিয়াবা নগ'লে মই নিজে আনি দিম খতনীয়াৰ আপোনাক মই নমস্কাৰ মান হসুৰ আহিলে মানুহ বুলি ভাবিব ভাগিন মোক কি ভাগিন কি আছ মোক কেলে আনিলি কিয় চাহ খাব নাখাও ৰছী এডাল লৈ আহক ৰছী মানুহে খাই 1 মিনিট বহকচোন আহিছো মোক কেলে কিয় আনিছে পাগলৰ মাথা চাৱে চোৰ আহিব বুলি এনেকৈ থয় এইবিলাক থয় কেতুমনি কলা ল'ৰা তই কেতিয়া আহিলি এইমাত্ৰ হৈ পৰিছো শব্দ এটা নকৰিলি দেখোন এনেকে আহিছো আৰু আচ্ছা আপুনি কিবা চিন্তা কৰি আছে ডাঙৰ চিন্তা এনে অকণমান শুনিব পাৰোনে মানে মই নেহা কক্কৰক বৰ ভাল পাওঁ মানে আই ভেলু নাই ভেলু এতিয়া নেহা কক্কৰে আকৌ আদিত্য নাৰায়ণৰ লগত বিয়া তাক আই ভেলু আচ্ছা তই নেহা নামটোৰ লগত মোৰ একেবাৰে ৰাহি যোৱা নিমিলেও নিজৰ গম একেবাৰে নাহিছেনে একেবাৰে নাহে আচ্ছা নেহা ফকৰনো কোন আছে নেহা ফক্কৰ আৰু নেহা কক্কৰ আচ্ছা নেহা কক্কৰকতো চিনি নাপাওঁ অথনি পাতো তই সলাগি আছ আইভেলুকে আমি হৈছে খেতিয়ক মানুহ আমাক সুধিব লাগিছে খেতিৰ কথা পালি কথা আমাক সুধিলে কেনেকে কম আমাক সোধা বৰা চাউল কোনটো খৈকা চাউল কোনটো হাজৰিকা চাউল কোনটো সেইটো সোধা নেহা ফকৰ কথা সুধি আছে আমাক কি সময় নাছে ইনছে মিলি আছা অথনি পাই নেহা কক্কৰৰ কথা কৈ মাথা গৰম কৰি আছে নেহা কক্কৰকে চিনি নাপায় আৰে এইবিলাক কি কৰিছো কিয় কৰিছো মই দাড়ি নাকাটো মই দাড়ি নাকাটো ঠাণ্ডাৰ দিন চৰ্দি তৰ্দি লাগি যাব পাৰে আৰে এইবিলাক কৈ তুমি কৰিব বিচাৰিছো কি মানে ভাগিন তুমি কি কৰিব বিচাৰিছো মানে ভাগিন ক'ত ভাগিন আপুনি ভাগিন কি কৰিব কচোন গিফ্ট দিব লাগে কি গিফ্ট দিবি তাক ভাগিনক গিফ্ট দিব লাগে ভাগিনক কি গিফ্ট দিবি হে এইবিলাক পিছত কম ভাগিন তই কথাটো কচোন মোক ভাগিন মই লৈ গৈ আছো পাইছো মই গৈ আছো পিছত কচোন ক ছাৰ কি হৈছে ছাৰ আজিও আপোনাৰ লগত ভাল কথা এটা পাতিব লগা আছে বহ ছাৰ মানে ঐ গৰু মাটিত নহয় বাইকত বহ ছাৰ আপুনি এটা কথাটো শুনিব দেই ঐ এই মাছ ৰাস্তাত মই তোৰ কথা শুনিম থানাত বল তাত শুনিম কিন্তু লাহে লাহে চলাব স্পন্ডলাইটিছৰ প্ৰব্লেম আছে বলক
এটা কওঁ কি ছাৰ আহি পাবহি হৈছে নাচো এতিয়া মই সিদ্ধান্তটো কি কৰিলা কি সিদ্ধান্ত মোৰ কমপ্লেইন দিয়া সিদ্ধান্তটো দিম ছাৰ আহি পাওক লগালগ কমপ্লেইন দিম অৰা ময়ো বৰ ভয় কৰা মানুহ নহয় কৈ দিছো কিন্তু ভাগিন এই কি ভাগিন ভাগিন মাৰি আছো বাইকে কথাখিনি কবি নে ভাগিনৰ কালি বাৰ্থডে আপোনাক গিফ্ট দিম মোক গিফ্ট দি তই পাবি কি ভাগিনে কালি মোক ফোন কৰি কৈছে তাক বোলে বাৰ্থডে গিফ্ট হিচাপে ৰবট এটা লাগে এতিয়া মই ৰবট ক'ত পাম সেইকাৰণে আপোনাক গিফ্ট দিম ভাগিনে ৰবট বুলি ভাবিব এই তেনেহ'লে এটা কাম কৰিব লাগিব মোক মানে ভাগিনক গিফ্ট দিবি ৰবট বুলি এতিয়া মই বুদ্ধি এটা দিওঁ ৰবটে কেনেকে দেখায় ৰবটে কেনেকে দেখে তই এইখিনি উঠাচোন উঠা মই ৰবটে কেনেকে দেখিব তোৰ এইটো দেখিব এইটো দেখিব এইটো দেখিব এইটো দেখিব হা হাত ভৰি গোটেইবিলাক এনেকৈ থাকিলে তোৰ ভাগিনে ভাল পাব তাৰপিছত ৰবটে পলাইছে পলা গটিয়াই থৈ গ'ল যে ই মোক ছাৰ এতিয়া কথাটো কওঁ ক ছাৰ আপুনি নেহা কক্কৰক চিনি পায় ছিংগাৰ জানো ভাল গাই তাই ভাল গাই মানে তাৰ ব্যৱহাৰ পাতি একে চব ফালৰ পৰা ভাল নহয় তোৰ ৰিলেটিভৰ নেকি ছাৰে যে ধেমালি কিছুমান কয় আৰু দেই কেনেকে হ'বনো বাৰু আচল কথাটো ক ছাৰ এই নেহা নামটোৰ লগত মোৰ কিবা ৰাখি যোৱা নাহা হৈছে কথাটো ক ভালকৈ এই নেহা কক্কৰক বোলে আদিত্য নাৰায়ণে বিয়া পাতিব হয়নে মানে ইণ্ডিয়ান আইডলৰ ছেটত উদিত নাৰায়ণ আৰু তেওঁৰ পত্নী আহি প্ৰস্তাৱটো দিলে নিজৰ বুলি এতিয়া কথাটো সঁচা জানো চৰ চিনি পাৱ মোক কৈছে প্ৰশ্ন নকৰিবি ওলাচোন ইমিডিয়েট ওলা যা কমল আগতে নিজৰ দোকানখন ঠিক কৰ তেতিয়া মই তোক খেতি কৰিবলৈ পাৰ্মিশ্যন দিম সঁচা মই এতিয়াই গৈছো দোকান চাফা কৰি খেতিত লাগি যাম কি কৰিছ এইবিলাক আছোন খেতি কবলে যে মই পথাৰ যাওঁ হ'ব তই তাৰমানে এইবাৰ খেতি কৰিবিয়ে মোক এবাৰ কোনোবা খাব পাৰিছে তই খেতি কৰিবিয়ে তাৰমানে জাতি মাটি ভেটি কিন্তু খেতি মানে খেতি কৰিবলৈ আগবাঢ়িছে কিন্তু মাটিয়ে নাপাইছে এই তই থানাতে কৰ থানাত কৈ দিওঁ শুন তই ছাৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব চাই মোৰ পাৰ্মিশ্যন নিদি পাইছে এতিয়া লৈ আহি আছে যা আৰু কি হ'ল জয় খেতি মাটি জয় খেতি মাটি ই কিন্তু ঠিক কথাই কৈছি আজিকালিতো অসমীয়া মানুহ খেতি কৰিব বাদেই দিছে তুমি খেতি কৰিবা মইতো এদি চাই যদি পাৰ্মিশ্যন অকণ দিয়া এনে মোৰতো চুবাই নাথাকিবাচোন যোৱা নহয় জাতি মাটি ভেটি কিন্তু খেতি এইটো কি মানে জাতিৰ কাৰণে মই খেতি কৰিবলৈ ওলাইছো খেতি কৰিবলৈতো মোৰ মাটি নাছে চাই যদি সামান্য মাটি অকণ দিয়া ছাৰ সামান্য মাটি অকমান লাগে বোলে তই এতিয়া খেতি কৰি জাতি উদ্ধাৰ কৰিবি যদি চান্স এটা পাওঁ আৰু ঐ আগতে নিজৰ দোকানখন ঠিক কৰ তেতিয়া মই তোক খেতি কৰিবলৈ পাৰ্মিশ্যন দিম সঁচা মই এতিয়াই গৈছো দোকান চাফা কৰি খেতিত লাগি যাম কি কৰিছ এইবিলাক সেৱা কৰিবলৈহে ওলাইছে এনেকে কোৰেৰে মানুহক সেৱা কৰে চাওক ছাৰ তুমি মোৰ লগত গৈ পেলাই দোকানখন অকণ চাফ কৰি দিবা বোলাইছো মই সেইবোৰ সহায় কৰিব নোৱাৰিম যোৱা তুমি নিজে যি কাম আছে তুমি কৰাগে যোৱা তাৰ কথা শুনকচোন খেতি কৰি সি আকৌ জাতি ৰক্ষা কৰিবলৈ যায় চাৰিখন মোৰ হাতত কেনেকে আহিলে এইখন আকৌ তোমাৰ হাতত কিয় আছে মোক দিয়া সঁচাই মাৰি পৰিলে আহিছা ঠিকে আছে কিন্তু সি এটা সাংঘাতিক কথা কৈ গ'ল এটা ৱৰ্ক কালচাৰ অৰ্থাৎ কৰ্ম সংস্কৃতিৰ কথা কৈ গ'ল আমাৰ ল'ৰাবোৰে আকৌ আজিকালি খেতি বাতি কৰিবলৈ লাজ পায় সেইটোতো আপুনি ঠিকেই কৈছে কিন্তু এই লাজবোৰ বাদ দি আমাৰ ল'ৰাই আমাৰ নিজৰ মাটিতে যদি খেতি বাতি কৰাৰ আৰম্ভ কৰে অৰ্থনৈতিকভাৱে আমি কিমান লাভৱান হ'ম এবাৰ ভাবি চোৱাচোন হয়তো ছাৰ তেতিয়া খেতি বাতিৰ সুবিধা লৈ যিবিলাক বাহিৰা মানুহ আমাৰ অসমলৈ আহে সিহঁতৰ ৰাস্তা একেবাৰে
বন্ধ হৈ যাব একজেক্টলি তাৰমানে মোহনে বহু ওপৰৰ কথা এটা কৈ দিলে আয়ো দেহি মোৰটো ধৰি চুমা এটা খাবলৈহে মন গৈছে পাই ল'ৰাটো টোপনি ক্ষতি কৰি কৰি চেহেৰাবিলাক বেয়া হৈ গৈছে আৰু শেষ কৰি দিলে এই কৃষ্ণ কমল খাটনিয়াৰে মোক এইটোৱে আকৌ পানীলৈ আহি পালেই নেকি আজি এডালক দিমহে মই দুৱাৰ চোৱা কেনেকে খুলি মানুহ নাই দেখিছ সেইকাৰণে বিয়া পাতিবলৈ কৈ দেখো ছাৰ 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 কি হলো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ৰাতিপুৱা আহিলি যে খবৰ এটা কৰিবলৈ আহিলো নিজৰ বুলি কি খবৰ আপুনি মানে নতুনকে ভাড়া ঘৰটো লৈছেতো অহাও নাই সেইকাৰণে আহিলো আৰু বাকী এইটো ৰাখি দিয়কচোন এইটো কি মানে নতুনকে ভাড়া ঘৰ লৈছে খালী হাতে আহিবলৈ বেয়া লাগে যে সেইকাৰণে বিস্কুটৰ পেকেট লৈ আহিছে চাকাত ধৰিছে ছাৰ ৰাখি দিয়ক এতিয়া কেনেকুৱা লাগিছে ক শকত আমাৰ ল'ৰাটো ঠিকে আছে এই মোৰ কথা নকৈছে দোকানখন এবাৰ চা দোকানটো ঠিকে আছে কিয় মানে চাই যে কৈছে দোকান যদি ভাল কৰিছে মোৰতো পাৰ্মিশ্যনটো দিছে দোকান পুৱা চাফা চিক চাক কৰি দিছো এইবাৰ মই পাৰ্মিশ্যনটো পাম চাগে আৰু চাফা কৰিলে নহ'ব ন আৰু কি কৰিব লাগিছে আৰে আমাৰ গোটেইবিলাকক চাহ তাহ বনাই পেলাই খুৱাব লাগিব চাহ সামান্য পাৰ্মিশ্যন তাৰ কাৰণে মই বহুত ইচ্ছা গুগুল কৰিব লাগিছে ইচ্ছা গোল কৰবাই লাগিব আজি গম পানী অকণকে খা কিয় টেনিছ চাহপাত যে তাত দিবলৈ নাছে পইচা নাই সৰু ল'ৰা ছোৱালী হ'বলৈ এইটো বয়সত ইমান পইচা লৈ ঘূৰি ফুৰিছে আচ্ছা পানী গ্লাছ লৈ আহ গৰম পানী হ'ব যা এটা পইচা নাই বুলি কৈছা মোকেতো পইচা খুজিবি সকলোৱে ভাল অ কমল পইচা দুটামান বিচাৰিম বুলি ভাবিছিলো তেতিয়াহ'লে পাহৰিলে চাগে ক'ত যে যায় নহয় এইডাল ৰাকেশ ছাৰ ক'ত গৈছিলি তই বাহিৰৰ পৰিৱেশটো চাই আহিলো হুলস্থুলীয়া পৰিৱেশটো মানে একদম বজাৰ এখনৰ মাজত আছে দেই নিজৰ বুলি আপুনি উপায় নাই অ' ভাগ্য চাহ খা ছাৰ মই আপোনাৰ কাৰণে এটা শান্তিপূৰ্ণ ধুনীয়া ঘৰ এটা চাই দিওঁ নেকি নিজৰ দেচোন ছাৰ কিন্তু বাতি চলাব লাগিব বাতি চলাই দিম এনেকুৱা এটা ঘৰ পাই যাব নহয় আপুনি তাৰপিছত আপুনি ভাবিছে এইটো ৰাকেশে চাই দিছে মাথাটো গৰম নকৰিবি চাহ খা খাম ছাৰ মই গড প্ৰমিছ খাই কৈছো ছাৰ মই আপোনাক এনেকুৱা এটা বিস্কুট ল'ব হ'ব বুজিলো মই আপোনাক এনেকুৱা এটা ঘৰ চাই দিম নহয় আপুনি ক'ব যে এইটো তাৰ খবৰ দিছো নাই তোক চাহপাতৰ কাৰণে পইচা কেইটামান ল'ম বুলি ভাবিছিলো এইজনে গেটৰ তলাডালহে ওলমাই দিছে বান্ধোন বুটজনী এজনী টেনিছ চাহপাতৰ
চুৰ আৰু বেলেগক চুৰ চুৰ চিঞৰিছ মইছো এষা আকৌ কি কথা কৈছে তই মানুহ ঘৰৰ গেটত উঠা নাছিলি দমচুটত উঠিছো ৱাল পাৰ হৈ তই সোমাব খোজা নাছিলি দমচুটত বিচাৰিছো গতিকে তই চুৰ হয় নে নহয় আচ্ছা সেইটো কথা কৈ আছে এতিয়া মই আপোনাক বুজাই কি বুজাবি বুজাম আপুনি আহকচোন আহক এই ৰৈ আছ যে খা ঘপকে আইডিয়া এটা মনলৈ আহিল কি আইডিয়া পাৰ্টি চলোৱা পাৰ্মিশ্যনটো দিবনে নিজৰ বুলি ৰাকেশ মূৰটো গৰম কিয় কৰি আছ নকৰো ছাৰ মই এই কেম্পাছতে আপোনাক শান্তি নিদিম নিজৰ বুলি ক'লো কেনেকে মানে ছাৰ এই গোটেই কেম্পাছৰ মানুহবিলাকে হুলস্থুল কৰি আপোনাৰ মাথাটো গৰম কৰি থাকে নে নাই কওকচোন থাকে মই এইবিলাক বন্ধ কৰি দিম চাৰিওফালে আপোনাৰ শান্তি পাব কেনেকে এতিয়া চাওক চাব দেই হ'ব ইয়াতে বহি পেলাই কম